হেল্ল' এভৰিৱান, এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ। আশা কৰোঁ সকলোৱে মৰম দিব। এতিয়া টাইম হৈছে 12:32 আৰু এতিয়া মই কৰি আছোঁ কাম, কাৰণ মৰ্ণিং আব্বাহঁত নমাজ পঢ়িব যাব, সেইকাৰণে কিছুমান কাম মই এতিয়াই কমাই থৈছোঁ। এতিয়া টাইম হৈছে 2টা আৰু গোটেই কাম অলমষ্ট শেষ মোৰ। এতিয়া মই লগাম মেহেন্দি, লাষ্ট কাম এইটোৱে বাকী আছে মোৰ। ফাইনেলি হৈ গ'ল মোৰ মেহেন্দি লগোৱা। এতিয়া মই অকণমান শুম, তাৰপিছত উঠি নমাজ পঢ়িম। নমাজ পঢ়ি মেলি মই বেডশ্বীটবোৰ পাৰিলোঁ। গা পা ধুই আহি মাক অকণমান বনোৱা মেলাত হেল্প কৰিলোঁ। আৰু দেখিছেনে মেহেন্দি কালাৰটো ইমান ধুনীয়াকৈ হাতখনত বহিছে। জোহৰৰ আজান দিছে, ময়ো নমাজখিনি পঢ়ি ল'লোঁ। তাৰপিছত আমি সকলোৱে একেলগে বহি লাঞ্চ কৰিলোঁ। পিছে ঈদত কাপোৰ কিনি নিপিন্ধাকৈ থাকিমনে, সেইবাবে ভাবিলোঁ অকণমান নিজকে ষ্টাইল মাৰি অকণমান ৰেডি হওঁ। ফাইনেলি মই ৰেডি হৈ গ'লোঁ 5 মিনিটৰ ভিতৰত। ক'ৰবাত যাওঁ বা নাযাওঁ, কিন্তু ঈদৰ দিনা ঈদৰ বাবে লোৱা সাজযোৰ পিন্ধিলে ভাল লাগে মনটো। দিনত তেনেকৈ কোনো আলহী অহা নাছিলে। মোৰ ফ্ৰেণ্ডখিনিক মই দিনৰ ভাগতে মাতিছিলোঁ, কিন্তু সিহঁতৰ কিছুমান প্ৰব্লেমৰ কাৰণে সকলোৱে ইভিনিঙে আহিলে। মোৰো ভাল লাগিছে ফ্ৰেণ্ডছখিনি অহাৰ বাবে। ফ্ৰেণ্ডছখিনি আহি পোৱাৰ লগে লগে আমি ফটো উঠাত ব্যস্ত হৈ গ'লোঁ। ফটো উঠি থাকিলেতো নহ'ব, ফ্ৰেণ্ডছখিনিক খাবলৈ দিব লাগিল, সেইবুলি খাবলৈ দিলোঁ ফ্ৰেণ্ডছখিনিক। তাৰপিছত ভাইজান কেইটামান আহিলে, মোৰ ভাইজানৰ ফ্ৰেণ্ড হয়। ফ্ৰেণ্ডছখিনিৰ খোৱা লোৱা হোৱাৰ পিছত আমি অকণমান দিলোঁ আড্ডা। এনেদৰে ঈদৰ দিনটো পাৰ হ'ল। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।